নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ DRS ফাৰ্ম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু নিশ্চয় ভালে পাব আৰু ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। মোৰ গাহৰিক কেইজনে দেখাম আৰু লগতে মোৰ অহা বছৰৰ কাৰণে সৰুকৈ এখন ফাৰ্ম বনাবলৈ ভাবিছোঁ, যাতে অনাগত দিনত মই ভাল এখন ফাৰ্ম বনাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ এই ফাৰ্মখন কিমান কম খৰচত পাৰোঁ বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই প্ৰায় কম খৰচৰ ফাৰ্মেই দেখাবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। অনাগত দিনত মই এইডোখৰতে গাহৰি ফাৰ্মখন বনাম বুলি ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই অনাগত দিনত আকৌ সফল হ'ব পাৰোঁ। ইয়াতে বনাম বুলি ভাবিছোঁ। এইবাৰ মই মাটি উঠাইছোঁ, অহা বছৰতে মই এখন ভাল গাহৰি গঁৰাল বিজ্ঞানসন্মতভাৱে কৰিবলৈ পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই অনাগত দিনত ভাল আৰু মই কিমান কম খৰচৰ ভিতৰত গাহৰি গঁৰালখন বনাব পাৰোঁ আপোনালোকে দেখিবলৈ পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই কম খৰচৰ গাহৰি ফাৰ্ম দেখাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।